নমস্কাৰ আপুনি চাই আছে চি নিউজ এছাম আজি ২৬ অক্টোবৰ এই মুহূৰ্তত আহি পৰিছে আমালৈ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দীপাৱলীত এতিয়া আপুনি জ্বলাব নোৱাৰিব আপোনাৰ ইচ্ছামতে ফটকা সময়সীমা নিৰ্ধাৰণ কৰি দিলে এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে নিশা ৮ বজাৰ পৰা ১০ বজালৈকে আপুনি জ্বলাব পাৰিব ফটকা মাত্ৰ ২ ঘণ্টাৰ বাবেহে আপুনি জ্বলাব পাৰিব ফটকা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ২ ঘণ্টাৰ বাবে প্ৰদান কৰিছে এই অনুমতি তাৰোপৰি কেৱল পৰিৱেশ অনুকূল ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে অসমৰ ৰাজ্যলৈ এটি ভাল খবৰ অসমত নহয় লকডাউন অসমত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই অসমত লকডাউন হোৱাৰ কোনো সম্ভাৱনা নাই উপনিৰ্বাচনৰ মাজতে অসমৰ জনতাক এইদৰে আশ্বস্ত কৰি ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু কোভিডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অসমৰ জনতাই ভেকচিন ল'বই লাগিব এই কথাও স্পষ্টকৈ প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আন এটি গুৰুত্বপূৰ্ণ খবৰ বিজেপিক ভোট দিলে আপুনি লাভ কৰিব ২৬ লিটাৰকৈ গাখীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন প্ৰতিশ্ৰুতি উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত বিজেপিয়ে চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কাৰণে ইলেকশ্যন হয় তাক আমি কওঁ জেনেৰেল ইলেকশ্যন আৰু অকল এমএলএ পাতিবৰ কাৰণে যেতিয়া আমি ইলেকশ্যন কৰোঁ তাক আমি কওঁ বাই ইলেকশ্যন যেতিয়া আমি জেনেৰেল ইলেকশ্যনত ভোট দিওঁ তেতিয়া আমি বহুত কথা চিন্তা কৰোঁ যে দিল্লীত চৰকাৰ কাৰ আমি ভোট দিলে কোন চৰকাৰ হ'ব কোন চৰকাৰ নহ'ব আৰু একেবাৰে লাষ্টত আমি চিন্তা কৰোঁ আমাৰ প্ৰাৰ্থী কোন বাক্সাৰ বাগানপাৰাত এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰা হৈছে ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে যুৱতীগৰাকীক মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে